তো নমস্কাৰ বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা বস্তু খাবলৈ কাৰণে এইফালে ওলাই আহিছোঁ। মানে আমি নদীৰ পিছফালে আছে, আমাৰ ঘৰৰ পিছফালে মানে নদী এটা আছে। আমি নদীৰ পিছফালে এই পুখুৰী টাপত মানে এটা গছ আছে, তাৰ পৰা আমি বস্তুটো খাবলৈ আহিছোঁ। কি বস্তু হয় আপোনালোকক মই দেখাই আছোঁ বাৰু। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰ লগত আছে ঋতুপৰ্ণো আছে আজি। তো ঋতুপৰ্ণো আছে। আমি দুজনৰ ব্লগ যেতিয়া আমি দুজনে ডেইলি থাকিমেই, আপোনালোকে মাত্ৰ ভিডিঅ'টো সদায় চাই থাকিবলৈ নাপাহৰিবা আৰু দেয়া। তো বলক বন্ধুসকল, আপোনালোকক আমি কি খাবলৈ কাৰণে আহিছোঁ সেইটো দেখাবলৈ লৈ যাওঁ। আৰু সেইটো দেখুৱাৰ আগতে আপোনালোকক কথা এটা ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিটো ফাৰ্ষ্ট ব্লগ আছিলে সেইটো যদি আপোনালোকে চোৱা নাই, গৈ পেলাই এবাৰ চাই আহিব। আৰু ডিছক্ৰিপশ্যনতো লিংকটো দিয়া আছে, আপোনালোকে ভিডিঅ'টো চাই আহিব এবাৰ। মানে ফাৰ্ষ্ট ব্লগটো আপোনালোকে অলপ ছাপোৰ্ট দেখাই দিয়ক আৰু তেতিয়া আমাৰো মানে অলপ উৎসাহটো বা কিবাটো জজটো বাঢ়ি যায় আৰু। তো কথাটো সেইটোৱে, আপোনালোকে আমাৰ ফাৰ্ষ্ট ব্লগটো অলপ মৰম দেখাওক। আৰু যোনে যোনে ফাৰ্ষ্ট আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো বলক আমাৰ ভিডিঅ'টো আজি আমি ষ্টাৰ্ট কৰি দিওঁ। মানে যি খামৰ কাৰণে আহিছোঁ সেইটো কৰিবলৈ যাওঁ। লেটছ গ'। তো বন্ধুসকল, কি খাবলৈ আহিছোঁ আপোনালোকে কেটছ কৰকচোন। আমি নিমখ জলকীয়াও লৈ আহিছোঁ। চাওক ঋতুপৰ্ণে নিমখ জলকীয়া লৈ পেলাই ৰেডি হৈ আছে। কি বস্তু খাবলৈ আহিছোঁ আপোনালোকে অলপ চলপ গম পাইছেই চাগে। যদি পোৱা নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি গম পাইছে কি বস্তু হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিয়কচোন জল্দিকৈ। জল্দি। তো বন্ধুসকল, এইটো গছটো চাওক, কি গছ হয় আপোনালোকে কওকচোন বাৰু। আমি ইয়াৰ পৰাই মানে কিবা খাবলৈ আহিছোঁ। এইটো গছটো হৈছে বগৰী গছ। আমি বগৰী খাম বুলি আহিছিলোঁ। তাৰপাছতে আপোনালোকক বগৰীবোৰ দেখাই আছোঁ। ৰখক, বহুত চাপৰতে লাগি আছে, আপোনালোকে বগৰীটোত চাব পাৰে। ৰখক, আপোনালোকক কেইটামান চিঙাই পেলাই আপোনালোকক দেখাই আছোঁ পূৰা বগৰীটো কেনেকুৱা হৈ আছে, কি হৈ আছে, পকিছে পকা নাই। গাইছ, বগৰীটো চাওকচোন। খাম বুলি মানে আহিলোঁ। অলপ দিন আগতে আমি বগৰী গছটোৰ অলপ ওচৰেদি ইফালে পাৰ হৈ যাওঁতে দূৰৰ পৰা অলপ মানে কি বগৰীটো পকা নিচিনা দেখিলোঁ। আজি আহি পেলাই চাইছোঁ তো বগৰীটো চাওক ন, পকাই নাই। আমি এনেই অহা নিচিনা হ'ল আৰু নিমখ জলকীয়াবোৰো এনেই ৱেষ্ট কৰিব অনা নিচিনা হ'ল। তো আমি ভাবিলোঁ পূৰা পকা নাই যদিও ঋতুপৰ্ণে খাই দেখাব বুলি। আপোনালোকে চাওক সোৱাদটো কত, কেনেকুৱা লাগিছে সোৱাদটো কচোন তুমি। পকাই নাই, তাক বঢ়িয়া লাগি আছে বুলি কৈ আছে গাইড। যিহেতু আমি ভাবিছিলোঁ ভালকৈ খাম আৰু যিহেতু এইফালে ৰ'দটো ওলাই আছে, ৰ'দত মানে টেঙা খোৱাৰ মজাটো বেলেগ হয়। সেইটো কাৰণে আহিছিলোঁ। আমি ভাবিছিলোঁ ৰ'দত বহি ভালকৈ টেঙাটো খাম আৰু 2-3টা, কিন্তু ভালকৈ পকাই নাই। আৰু এইফালে বগৰীবিলাক চাওক নাই, এইটোৱে ঋতুপৰ্ণে খাই আছে আৰু দেই আৰু নপকিলেও খাইছে, যিহেতু আহিলে ইমান কষ্টই মষ্টই। চ' আমি আহিছিলোঁ ইয়াত বগৰী খাম বুলি, এতিয়া পকা নাই বৰ্তমান, সেইকাৰণে হ'লেও মানে আৰু খাই দেখাইছোঁ আৰু আপোনালোকক। ভালেই লাগিলে খাই, জ্বলা লাগি আছে। এতিয়া জলকীয়া খাইলোঁ কেঁচা। তো বগৰীটো কেঁচা আছিল, সেনেকৈ খালোঁ, উপায় নাই। নেক্সট টাইম যেতিয়া পকিব তেতিয়া আমি আহিম, আহি মেলি আপোনালোকক খাই মেলি দেখাম আৰু বঢ়িয়াকৈ। সেইটোৱে আৰু। তো বন্ধুসকল, বগৰীটোতো পকাই নাই, বগৰীটোতো খাব নাপালোৱে। তো সেইবোৰ কথা পাতি দিয়ক আৰু যেতিয়া পকিব তেতিয়া খাবলৈ আহিম আৰু আপোনালোকক ভিডিঅ'ত দেখাম বাৰু। আপোনালোকে টেনশ্যন নকৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।